Welcome to my YouTube channel Dewajani MH2. Good morning, সুপ্ৰভাত। বহু দিনৰ মূৰত লগ পালোঁ হয়নে? আপোনালোকে চাগে ভাবিছে আমালৈ মনত পৰা নাই, ভিডিঅ' দিয়া নাই। বহুতেই মনত পৰি আছে, কিন্তু ভিডিঅ'হে দিব পৰা নাই। বিশেষ অসুবিধা মানে অসুবিধা বুলি ক'লেই ভুলেই হ'ব। বহুতেই মানে অসুবিধা বুলি ক'বলৈ গ'লে মানে ইমান দিনে আমাৰ পৰিয়ালটোৰ সকলোৰে বেমাৰ গ'ল জানেনে? কিমান যে মনত পৰি আছে আপোনালোকলৈ, কিমান যে মানে বেয়া লাগি আছে, মই ক'বই নোৱাৰোঁ। নিজকে মানে দুখী লাগিছে এনেকুৱা। ইমান দিন ভিডিঅ' দিয়া নাই। মানে কিছুমানে ফোন কৰি সুধিছে, কি হ'ল আপোনাৰ, কি হ'ল তোমাৰ, কি হ'ল তোৰ, ভিডিঅ' দিয়া নাই ইমান দিনে। কিন্তু মইহে জানো মোৰ কি হৈছে। আপোনালোকেও চাগে ভাবিছে ন, কিনো হৈছে ইমান দিন হ'ল ভিডিঅ' দিয়া নাই। আমাৰ গোটেই পৰিয়ালটোৰ আজি 15 দিনমান ধৰি বেমাৰ। প্ৰথমতে ছোৱালীজনীৰ চুৰু হ'ল, তাৰপাছত ছোৱালীজনীৰ ভাল হ'ল বাৰু, মই তাইৰ লগত লাগি থাকিলোঁ যে মোৰো হ'ল। মোৰ হ'লে মই মানে এনেই ভালত বহুত ভাল, আৰু মানে যদি বেমাৰ হৈছে তেতিয়াহ'লে আৰু অৱস্থা নাই। কৈ আছোঁ ৰ'ব। আগতে মানে মই এটা ইমান ডিষ্টাৰ্ব দি আছে, মই ভিডিঅ' কৰি আছোঁ, পিছত আহিবি যা। মানে কি হৈছে, ছোৱালীজনীৰ বেমাৰ ভাল হোৱাৰ এদিন পিছতেই মোৰো বেমাৰ চুৰু হৈ গ'ল। তাৰপাছত এইযোৰ পূজাত পিন্ধিম বুলি ভাবিছোঁ। ভাল হ'বনে? পিংক কালাৰ হ'ব লাগে। মোক ভাল দেখিবনে? দেখিব চাগে ন? এইযোৰ পিন্ধিম মই সপ্তমীৰ দিনা পিন্ধিম বুলি ভাবিছোঁ। যোনদিনা হয় মা কালৰাত্ৰিৰ পূজা, মানে দুৰ্গা পূজাৰ 9টা ৰূপ, সেইকাৰণে নৱৰাত্ৰি বুলি কয়। সপ্তমীৰ দিনা পূজা হয়, মই জনামতে মা কালৰাত্ৰি। দুৰ্গা মাৰ আন এটা নাম মা কালৰাত্ৰি। সেইদিনা এইযোৰা সপ্তমীৰ দিনা পিন্ধিম বুলি ভাবিছোঁ। বাপৰে কি যে কিবা মৰম লাগিছে চাগে, বহু দিনৰ মূৰত দেখিছে যে। তাৰপিছত দেখাই আছোঁ ৰ'ব। কোনোবাই মাতিছে, ভিডিঅ'টো পিছত মই চুৰু কৰি আছোঁ দেই। আহি লগ পাম। আহি গ'লোঁ। মানে আমাৰ মানে মিস্ত্ৰীয়ে কাম কৰি আছে। মই যে সেই লাষ্ট ভিডিঅ'টোতে দেখাইছিলোঁ নেকি, আমাৰ গেটখনৰ কথা কৈছিলোঁ নহয়। সেই মানে গেটখন লগোৱা হৈ গ'ল, আৰু ৱালবিলাক ওখ কৰি দিলে, আৰু চোতালখনৰ মানে আমাৰ বাৰাণ্ডাৰ পৰা গেটলৈ অহা যোৱা কৰা ৰাস্তাটো ঢালাই কৰিলে, পকী কৰি দিলে। আকৌ ওপৰতো মানে বাৰাণ্ডাৰ পৰা গেটলৈকে ওপৰত মানে কৰিলে, টিং লগাই দিলে, মানে যাতে বৰষুণ নপৰে আৰু বাৰাণ্ডাৰ পৰা আমাৰ গেটলৈকে ওলাই গ'লে বৰষুণ নপৰাকৈ ওপৰখিনি টিং লগাই দিলে। মই ইয়াৰে নেক্সট ভিডিঅ'টোত দেখাম বাৰু আপোনালোকক। আৰু বাকীবিলাক চব জংঘল চাফ চিকুণ কৰা দেখাইছিলোঁ আপোনালোকক। সেইবিলাক চাফ চিকুণ কৰি সমান কৰি চাচি চুৰকি একদম ধুনীয়া কৰিছে। আগফালটো দেখিবলৈ ইমান ধুনীয়া হৈছে, আপোনালোকক দেখাম দিয়ক। এতিয়া মই মোৰ কথাখিনি লৈ আহোঁ, বেমাৰৰ কথালৈ। হ'ল মানে মোৰ বেমাৰ হ'ল। তাৰপিছত এতিয়া বেমাৰ হ'ল যেতিয়া কৰে কি, তাৰপাছত মানে হ'ল, মই বেমাৰত পৰিলোঁ যেতিয়া, তেতিয়া আৰু কোনে চাই, মানুহজনে চাব লাগিল। মানুহজনৰ দোকান, মোৰ বেমাৰ, আৰু ল'ৰা ছোৱালীকেইটা নিজৰতো ভাগৰ আছেই তেখেতৰ। তেতিয়া মানে কৰিলে, মানুহজনৰ শুশ্ৰূষা কৰিছে ইমানকৈ, মানে মই আৰু আপোনালোকক কি ক'ম। মানে দুৰ্গা পূজাত মোক কাপোৰ নহয় যদি এডাল সোণৰ চেইনো দিলে হয়, মই চাগে ইমান সুখী নহ'লোঁ হয়। সঁচাকৈ কৈছোঁ, কচম কৈছোঁ। মানুহজনে ৰাতিপুৱা উঠি ভাত পানী বনোৱাৰ পৰা, ল'ৰা ছোৱালীক ভাত পানী খুৱাই দিয়াৰ পৰা, মোক ভাত পানী সাজি খাবলৈ মাতাৰ পৰা
বহুখিনি কষ্ট কৰিলে আৰু নিজৰ ডিউটিত গুচি যায়, দুপৰীয়াৰ ভাত পানী সকলো বনাই থৈ ঠিক ঠাক কৰি ডিউটিত গুচি যায়। ৰাতি ডিউটিৰ পৰা আহি আকৌ ভাত পানী বনাই মেলি মোক খাবলৈ মাতে। মানে মোৰ এনেকুৱা হৈছিল জ্বৰ, চৰ্দি, কাহ, মানে গোটেইকেইটাৰে তেনেকুৱা হৈছে, গাৰ বিষ, ইমানকৈ গা বিষাইছে মানে মই আপোনালোকক কি ক'ম। মানে প্ৰথম দিনা চপৰ ৰাতি গাৰ বিষত মই শুব পৰা নাই, গোটেই ৰাতি চটফটাই আছোঁ মই, ইমানকৈ গা বিষাইছে। আগতে চাগে তেনেকৈ মোৰ কেতিয়াও গা বিষ হোৱা নাই, তেনেকুৱা। তাৰপাছত মানুহজনে শুশ্ৰূষা কৰি বাৰু ভাল কৰি তুলিলে। এতিয়া মই দ্বিতীয়যোৰ কাপোৰ দেখাম তোমাক। এইযোৰ দেখিছেনে? এইটো বাৰু ওপৰত ব্লাউজ আছে, মই দেখাই আছোঁ। এইযোৰ হৈছে নীলা, খুলি মেলি নেদেখুৱাওঁ, যিদিনা পিন্ধি যাম সেইদিনা আপোনালোকক ভিডিঅ' কৰি দিম। এইযোৰা পিন্ধিম মই মহা অষ্টমীৰ দিনা, যিদিনা পূজা হয় মহাগৌৰীৰ। মহা অষ্টমীৰ দিনা দুৰ্গা মাতাৰ মহাগৌৰীৰ ৰূপটোৰ পূজা হয় বুলি মই জানো, যদি মোৰ ভুল হোৱা নাই। যদি ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আপোনালোকৰ কমেণ্টলৈ বহু আশাৰে মৰমেৰে বাট চাই থাকোঁ, কিন্তু আপোনালোকে কমেণ্ট নকৰে, দুই এটাইহে কৰে আৰু দুটামানে ফোন কৰে। সকলোৱে কৰিব, কিবা এটা ক'ব, বহুত ভাল লাগে কমেণ্টবিলাক পঢ়ি দেই। এইযোৰা মহা অষ্টমীৰ দিনা পিন্ধিম, ভাল লাগিবনে নাই কমেণ্ট কৰি জনাব দেই। তাৰপিছত এতিয়া মই ক'ম আপোনালোকক, তাৰপাছত বেমাৰ হ'ল আমাৰ ল'ৰাজনৰ, আৰু ল'ৰাজনৰ বেমাৰ হৈ কি যে অৱস্থা হৈছে। সিয়াৰ বেমাৰ হোৱাৰ পিছদিনাৰ পৰাই এক্সাম আছিল, মানে পৰীক্ষা যে আৰু হৈছে, মানে প্ৰথম দিনাতো নিদিলেই, ছায়েন্স আছিল, মানে বিজ্ঞান আছিল, নিদিলেই। তাৰপিছত মাজতে এদিন বন্ধ থাকিলে। তাৰপাছত আছিল মেথছৰ পৰীক্ষা, গণিতৰ। সিদিনা বাৰু দিব গ'ল। মটোৱে মোৰ পিছাই এৰা নাই। কয় যে দুৰ্গা মাই আহোঁতে মহ লৈ আহে আৰু যাওঁতে বোলে মহবিলাক লৈ যায়, তেনেকুৱা হৈছে নেকি। পূজা আহিছে, মহটোৱে মানে মোৰ পিছা এৰা নাই। সি মানে তাৰপিছত এক্সামবিলাক দিলে, এতিয়াও খতম হোৱা নাই, এদিন আছে। কিন্তু এক্সাম দিয়াই নিদিয়াই সকলো সমান হৈছে। বেমাৰত সেয়ে জ্বৰ, চৰ্দি, কাহ, বেমাৰত ভাগৰত একদম সি মানে টোপনিয়াই মাৰি থাকে। তাতে আৰু সিয়াক দিয়া গৈছে মানে এণ্টিবায়'টিক দিয়া গৈছে। এণ্টিবায়'টিক দিলেতো জানেই, পৰীক্ষা বুলি মানে বেমাৰটো সোনকালে ভাল হওক তাকে ভাবি এণ্টিবায়'টিক দিলোঁ। সি ভাগৰতে শুইয়ে থাকে। যি কি নহওক, বেমাৰ হ'লে উপায়টো নাই, হ'ব আৰু যি দিছে, একো নহয়, তেনেকৈয়ে ভাবি থৈছোঁ আৰু। নম্বৰটোনো কি কথা, মানুহৰ চৰিত্ৰটোৰহে কথা, ভাল বেয়া নহয় জানো। ভাল চৰিত্ৰহে ভাল মানুহ এজনৰ পৰিচয় দিয়ে, মোৰ মতে দেই। আপোনালোকে কেনেকুৱা ভাবে জনাব কমেণ্ট কৰি। আহক তাৰপিছত নেক্সট যোৰা দেখাওঁ। তাৰপিছত মই এইযোৰা পিন্ধিম বুলি ভাবিছোঁ মই নৱমীৰ দিনা, মানে শেষৰ দিনা। নৱমীৰ দিনা হয় মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়। মানে মা দুৰ্গাৰ 9টা শেষৰ ৰূপটোৰ নাম হৈছে মা সিদ্ধিদাত্ৰী বা মা সিদ্ধিদায়িনী। সেইদিনা মই নৱমীৰ দিনা এইযোৰা কাপোৰ পিন্ধি যাম। এইযোৰা কণ্ট্ৰাষ্টত হয়। চাদৰখন হোৱাইট নহয়, হোৱাইট যেন দেখিছে যদিও ঘি কালাৰ যেন হয়, ক্ৰীম কালাৰ যেন হয়। আৰু মেখেলাখন পাৰ্পল, বেঙুনীয়া মেখেলা আৰু চাদৰ কণ্ট্ৰাষ্টত হয়। কেনেকুৱা লাগিব জনাব দেই। তাৰপাছত ক'ম মই এতিয়া আমাৰ মানুহজনৰ কথা। শেষত মানে মানুহজনে বেমাৰত পৰিলে মানুহজনৰো চৰ্দি, গাৰ বিষ, জ্বৰ, তেনেকুৱা আৰু কথাবিলাক।
আমাক শুশ্ৰূষা কৰি কৰি মানুহজনেও অৱশেষত বেমাৰত পৰিলে জানেনে, বেয়াও লাগিছে। কিন্তু আমাৰ মানুহজনে বেমাৰত পৰিলে এটা কথা কি, তেখেতে মানে পৰি নাথাকে, মানে ঔষধ খাব, খোৱাখিনি খাব, কিন্তু পৰি নাথাকে। কিন্তু মোৰ আৰু ল'ৰাটোৰ বেমাৰ হ'লে আমি দুয়োজন মানে পৰি যাওঁ, একদম লেপেট খাই যাওঁ, অৱস্থাই নাইকিয়া হয়, তেনেকুৱা বৰ বেয়া তেনেকুৱা হ'লে। কিন্তু আমাৰ মানুহজন আৰু ছোৱালীজন মানে দেউতাক আৰু জীয়েক সিহঁত কিন্তু ষ্ট্ৰং, বেমাৰ হ'লেও খানা পিনাও খাব আৰু ঔষধ পাতিও খাই মানে পিনা হৈ থাকে তেনেকুৱা। মানুহজনে বেমাৰত পৰিলে আৰু এটা বেয়া লাগে, মানে বেমাৰে মানুহজনে ডিউটিত যাব লগা হয়। দোকান বন্ধ কৰিব নোৱাৰে মানে কি, নিজৰে দোকান ইচ্ছা কৰিলে পাৰে, কিন্তু মানুহজনে পৰাপক্ষত আৰু মানে দোকান বন্ধ নকৰে তেনেকুৱা। সেইকাৰণে মানুহজনৰ ডবল কষ্ট হয়, ডবল বুলি ক'লেও ভুল হয়, ট্ৰিপুল কষ্ট হয় তেনেকুৱা। আৰু এতিয়া ইমান দিনে সেইকাৰণে ভিডিঅ'ত দিয়া হোৱা নাছিল, মই আপোনালোকক জনালোঁ কথাটো। ইমান দিনে ভিডিঅ' নিদিয়াৰ কাৰণে বেয়া চেয়া নাপাব। আৰু মই এতিয়া সদায় লগ পাবৰ মন যায়, কিন্তু সদায় লগ পোৱাটো সম্ভৱ নহয়। তথাপিও এদিনৰ মূৰে মূৰে ভগৱানে ভালে কুশলে ৰাখিলে ভিডিঅ' দিম বুলি ভাবিছোঁ। আপোনালোকে দেখা পাব, মোৰ ভিডিঅ'বিলাক চাব, মৰম কৰিব, মানে কৈছোঁ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো মানে কি বুজিছে, মানে ছাবস্ক্ৰাইবৰ কথা কৈছোঁ। ৰঙা লেটাৰকেইটাত চাপটো, আঙুলিৰ টিপাটো মাৰি দিব আৰু টাং ঘণ্টা বটনটো বজাই দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাক দেখা পাব। অৱশ্যে ইমান দিন দিয়া নাই, কিন্তু আজিৰ পৰা মই দিম দেই, এদিনৰ মূৰে মূৰে হ'লেও দিম, কচম কৈছোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ৰাখিছোঁ, মই গড্ৰেজটো জপাই থলোঁ। আজি বাৰু মোৰ কাপোৰবিলাক দেখালোঁ, মই পূজাত কি পিন্ধি যাম, আৰু নেক্সট ভিডিঅ'টোত বাকী ছোৱালীজনীনো কি পিন্ধিব তাইৰো দেখাম। পাৰিলে ল'ৰাজনৰ হয়, ল'ৰাজনৰ মোৰ শ্বপিং কৰা হোৱা নাই, আৰু মোৰো শ্বপিং কৰা হোৱা নাই, মানুহজন আৰু ছোৱালীজনীৰহে হৈছে। সিহঁতে মানে এমাহ ডেৰমাহমান আগতেই শ্বপিং কৰিলে, এখন বিয়া আছিল সিহঁতৰ হৈ গৈছে। ল'ৰাজন আৰু মোৰ হোৱা নাই। এতিয়া ভাবিছে মই এইবিলাক কাপোৰ কি দেখালোঁ, এইবিলাক কাপোৰ মই আগতে যোৱা বছৰ বুলি ক'লেও ভুল নহয়। তিনিওযোৰ কাপোৰ মই মাত্ৰ এদিনকৈ পিন্ধিছোঁ। পিংক কালাৰযোৰ দুদিন পিন্ধিছোঁ, আৰু বাকী দুযোৰ এদিন পিন্ধিছোঁ, পিন্ধাই হোৱা নাই। আপোনালোকে চাগে ভাবিছে মই শ্বপিং কৰা নাই নেকি। মই মানে কৰা নাই যদিও কৰিছোঁ বুলিও ক'ব লাগিব। লেহেংগা এযোৰা আনি থৈছোঁ, এইযোৰা ফিটিং হ'বলৈ দিছোঁ, হ'লে আপোনালোকক দেখাম। এতিয়া আহিল লেহেংগাযোৰা কেতিয়া পিন্ধি যাম ন। লেহেংগাযোৰাও পিন্ধিম, মানে মই ৰেডি কৰি থৈছোঁ এযোৰ বেছিকৈ কাপোৰ। লেহেংগাযোৰা মানে হয়নে নহয়, হেৰিয়ে মানে কৈছে, চিলাইয়ে মানে টেইলৰে কৈছে, বাইদেউ ক'ব নোৱাৰোঁ, ঠিক নাই হয়নে নহয়। মই কৈছোঁ যিমান পাৰে আপুনি দিবলৈ চেষ্টা কৰিব, আৰু যদি নোৱাৰিলেও নাই, উপায় নাই। মই বেমাৰৰ কাৰণে শ্বপিঙত যাব পৰা নাছিলোঁ, দেৰি কৰি গ'লোঁ, সেইকাৰণে উপায় নাই। মই নহ'লে সেইযোৰা দীপাৱলীৰ দিনা পিন্ধাই দেখাম, ঠিক আছে। আৰু ল'ৰাটোৰ কাৰণে কিন্তু যাব লাগিব দেই, সিয়াৰ যাব লাগিব। সিয়াৰ মানে তেনেকৈ কাপোৰ নাই, মানে সিয়াৰ বছৰত 4-5বাৰমান কাপোৰ দিয়া হয়। কিন্তু সি কি হয়, যিদিনাই যোনযোৰ কাপোৰ পিন্ধি ক'ৰবাত ফুৰিবলৈ যায়, সিদিনাই সেইযোৰ কাপোৰ খতম, বুজিছে। মানে অৱস্থা নাইকিয়া কৰি দিয়ে, পিছলি দৌৰি, মানে সৰু ল'ৰাৰ দৰে আৰু 3-4 বছৰৰ ল'ৰা যেনেকুৱা, আমাৰ ল'ৰাটো তেনেকুৱাই। হ'ব পাৰে 11 বছৰ, কিন্তু মানে কাম নাই, একদম বাচ্চাৰ দৰে। আপোনালোকে চাগে ভাবিছে আজি যে কি বকিছে, কি যে কৈছে, মানে মই ফূৰ্তিতে কি ক'ম কি নক'ম, ইমান দিনৰ মূৰত লগ পাইছোঁ, সেইকাৰণে মানে
একদম মানে ভাবিয়ে পোৱা নাই, যি মনলৈ আহিছে তাকেই কৈছোঁ, বেয়া চেয়া নপাব। আজিলৈ ভিডিঅ'টো ৰাখিছোঁ। মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা যাচিলোঁ আৰু মোৰ ফালৰ পৰা মৰমো যাচিলোঁ। বাই বাই।